মোৰ ছোৱালীজনী কি কৰিছে দেখিছে এয়া গোটেই ফিল্টাৰ অন কৰি দিছে পানী আৰু এয়া চাক গোটেই ঘৰ পানী পানী কৰি দিছে এয়া এয়া হেই হেই কি কৰি আছা বৰবাদ কৰি দিছে গোটেই ঘৰ এয়া তাইৰ লগত দিনটো লাগি লাগি গধূলিও মানে তাইৰ লগত লাগি লাগি চাহ খাবলৈ মোৰ শান্তি নাই এইফালে লাল চাহ বনাই থৈছোঁ মই খাম বুলি কেতিয়াবাই তাই পানী পেলালে ঘৰটো আকৌ মুচিব লগা হৈ গ'ল মোৰ একেনে ঠাণ্ডা হৈ গ'ল আকৌ গৰম কৰিলোঁ আকৌ মই এতিয়া কাটা বিস্কুট মই লাডু দি খাব লৈছোঁ শান্তিমতে মানে চাহখিনিও খাব নোৱাৰোঁ সেইখিনি আছিল গধূলি সময়খিনি মই দিনটোনো কি কৰিলোঁ আপোনালোকৰ ওচৰত ভাবিলোঁ অলপমান আজি মই শ্বেয়াৰ কৰি দিওঁ ঠাণ্ডাৰ যিমান কাপোৰ আছে এতিয়াতো গৰম পৰি গ'ল গোটেইখিনি ধোৱাই কাপোৰ হয় কিন্তু বেগ এটাত ভৰাই থৈছোঁ অলপমান কিবা গোন্ধ টাইপ মই ফিল কৰিলোঁ আৰু সেইকাৰণে মই গোটেই ৰ'দত দি দিছিলোঁ আজি আৰু তাৰপিছত এয়া গোটেইখিনি এতিয়া জাপি কিনে থৈ দিম এইখিনি মানে 2 ঘণ্টা 3 ঘণ্টামান ৰ'দত থৈ দিছোঁ মই তাৰপিছত ৰ'দটো পূৰা চোকা পৰিছে ন অলপমান গৰম হোৱাৰ পিছত আকৌ মই বেগটোত ভৰাই থৈ দিলোঁ এইবিলাক মানে ভৰাই থৈ দিলে ভাল আৰু পিছত আকৌ ঠাণ্ডা দিনত লাগিবনে এটা বেগত ভৰাই চেন মাৰি মই থৈ দিম আৰু গড্ৰেজৰ ওপৰত গোটেইখিনি কাপোৰ ভৰাল আৰু দেখিছেনে ছোৱালীজনী মুটি গোটেই তুলিখন একেবাৰে বেয়া কৰিছে ফাৰ্ষ্ট ৰুমৰ তুলিখন আৰু মানে আমাৰ ৰুমৰ নহয় সেইখন মানে তুলিখন মানে ৰ'দত মেলি দিলোঁ তুলিখন মই এতিয়া অকলে দাগিব নোৱাৰোঁ গোটেই কাপোৰ দি ভৰ্তি হৈ গৈছে মোৰ লাগি গৈছে গলত ৰছী লাগি গৈছে কিবাকৈ মই আনিলোঁ ইমান ওজন এখন মই যে আনিব পাৰিছোঁ আৰু কিবাকৈ আনিলোঁ আৰু পাৰি দিলোঁ বিচনা থৈ দিলোঁ বিচনাখন তাৰপিছত কাপোৰৰ বেগটো মই সেইটো বহুত ভাৰী হৈ গৈছে সেইটো দাঙিব পৰা নাই কিবাকৈ চুচুৰাই আনিছোঁ কাৰণ মোৰ বডিটো দেখিছে নাই কেনেকুৱা বডি হৈ গৈছে আৰু এইখন জানি থৈছিলোঁ এইখনতো পাৰিব লাগিব এতিয়া ছোৱালীজনী এইখনত বিচনাতে খেলে টিভি চাই আৰু টিভি ৰুম হয় যাতে এইটো তাৰ যিখন এইখনো পাৰিব পৰা নাই ইমানে ওজন গধুৰ আৰু এইখিনি ভিডিঅ'খিনিও আন্ধাৰ হৈছে কাৰণ এইটো ৰুমত আন্ধাৰ হয় লাইট জ্বলাই দিয়া নাছিলোঁ তাৰপিছত গধূলি সময়ত মানে গধূলি নহয় পিছে ৰাতিয়ে হৈ গৈছে দিয়কচোন হাজবেণ্ড অহাৰ পিছত আৰু আজি হাজবেণ্ডে চিকেন বনাবলৈ গ'ল আৰু এইবিলাক দেখিছেনে লগৰ আহি গৈছে তাই খেলিবলৈ তাইৰ মোটা লাগিছে মোটা লগাৰ কাৰণে সিহঁতে শিকাই আছে কেনেকৈ মুতিব লাগে তাই চিয়া বুলি কয় সিহঁতে ধুনীয়াকৈ শিকাই আছে দেখিছে কেনেকৈ পেচাব কৰিব লাগে এয়া বহি তাইও বহি গৈছে সিহঁতে বহাৰ কাৰণে দেখাই আছে আৰু তাইক এনেকৈ পেচাব কৰিব লাগে বুলি তাৰ উঠি যায় খেল বুলি ভাবি আছে ৰিংগা এইটো খেল খেলি আছে সিহঁতে চাওকচোন কেনেকৈ খেলে সিহঁতে বাৰু Claro. Ay, di pihata ba zaman ka do?